নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিন এনেকৈ মানে লং ভিডিঅ' দিয়া নাই আৰু যিহেতু অলপ ব্যস্ত হৈ আছিলোঁ আৰু মানে এনেই মন নাযায় কিনো দেখাই থাকিম সদায় সদায় একেবিলাককৈ। এতিয়া ভাবিলোঁ যে ভিডিঅ' ষ্টাৰ্ট কৰোঁ, বহুত দিন যিহেতু দিয়া নাই, মন গৈছে আৰু দিবলৈ, সেইবাবে আৰম্ভ কৰিছোঁ। কিনো দেখাম আৰু এনেই আৰু দিনটো কেনেকৈনো কি হয়, কি কৰোঁ, কেনেকুৱা ব্যস্ততা, সেইখিনিকে দেখাম আৰু গতিকে চাই থাকিব। সেয়াই মই এতিয়া ৰুমলৈ আহিছোঁ, যিহেতু এওঁ অফিচলৈ ওলাই গ'ল আৰু মাও এখন মানে মিটিং এখন আছে, সেই মিটিঙলৈ বুলি ওলাই গৈছে। এইফালে গোটেই কামবোৰ আছেই, মানে ৰুমটো গোটেই খেলি মেলি হৈ আছে। এতিয়া মই পটককৈ ৰুম চুম চাফ চিকুণ কৰি লওঁ আৰু বাকী যিখিনি আমাৰ মানে নিয়মিত কাম সেইখিনিতো হৈয়ে থাকে আৰু এতিয়া প্ৰথমতে এইখিনি কৰি লওঁ, তাৰপাছত বাকীখিনি কৰি থাকিম আৰু। আৰু এতিয়া মই আহিছোঁ মাৰ ৰুমলৈ। মানে ইয়াতে মই চিলোৱা কিবাকিবি কাম কৰোঁ, মায়েও চিলোৱা কাম কৰে বাৰু, কিন্তু মানে মই এই মেচিনটো ইয়াতে থাকোঁ, মানে মই ইয়াত মানে এনেকৈ কাপোৰ কানি চিলাওঁ আৰু সেইখিনি কৰি থাকোঁ। সেইকাৰণে এইবোৰ আৰু বিশেষকৈ আমাৰ মানে সৰু এটা বিজনেছো আমি আৰম্ভ কৰিছোঁ। এইখন কাপোৰৰ দোকান বা এনেকৈ মানে বস্তু থাকিব আৰু কিবাকিবি, সেয়া আৰম্ভ কৰিছোঁ, ঘৰৰ পৰাই আৰম্ভ হৈছে। যিহেতু ইয়াৰ পৰাই মানে কাষ্টমাৰে নি থাকে আৰু সেইকাৰণে মানে এতিয়া ধূলিৰ কাৰণে বাহিৰত মানে দোকানো বনাব পৰা নাই বাৰু। ৰাস্তাটো যে কাম চলি আছে, ৰাস্তা গ'লেহে দোকান বনাব লাগিব, সেইবাবে মানে আমি এতিয়া ঘৰতে মানে আৰম্ভ কৰি আছোঁ আৰু সেইকাৰণে এতিয়া গোটেই খেলি মেলি হৈ আছে। এইবোৰ চব চিজিল কৰি লওঁ, তাৰ পাছতহে মানে পাকঘৰলৈ যাম আৰু যিহেতু ভাত অকণমান দেৰি হয় খোৱা, আমি দুজনীহে আছোঁ এতিয়া, লাহে লাহে হৈ থাকিব আৰু বাকী এতিয়া প্ৰথমখিনি কাম কৰি লওঁ। আৰু এইফালে বাহিৰৰ কাম কৰি আজৰি হৈ আহিলোঁ, এতিয়া পাকঘৰলৈ সোমালোঁ আৰু এইটোৱে আমাৰ পাকঘৰ। এইফালে ভাত আৰু এইফালে দালি বনাই থৈছোঁ, তাৰপিছতে কিবা এটা চব্জি বনাব লাগিব, লাহে লাহে কৰি থাকিব লাগিব আৰু। এইফালে মোৰ চুলি দেখিছেনে কেনেকুৱা হৈ গৈছে, অৱস্থা নাই আৰু, মানে চুটি চুলিবোৰ চব ওলাই গৈছে। এটা কথা দেই, মোৰ মানে ভিডিঅ'টোত বহুত মানে চাউণ্ড আহি থাকিব পাৰে, যিহেতু মানে ৰাস্তাৰ কাষতে একদম ঘৰটো, মানে নন ষ্টপ গাড়ী গৈ থাকে, সেইবাবে বহুত মানে হুলস্থুল হৈ থাকে আৰু। তাৰপিছতে এতিয়া দেখামগৈ, চাব দেই ৰাস্তাত আমাৰ কিমান ধূলি, মানে এই আগফালটো। এয়া কালি মৰণা মাৰিলে, ৰাস্তাটো দেখিছেনে কিমান ধূলি, গোটেই পাত মানে সেউজীয়া নহয় মানে আৰু বগা বগাহে হৈ গৈছে। এইফালে ফুলৰ অৱস্থাই নাই গোটেই। এয়া হৈছে আমাৰ ধান, কালি আমি ভৰাই ইয়াতে থৈ দিলোঁ, যিহেতু ৰ'দাব লাগিব। দেখিছেনে এইফালে এয়া পৰ্দা দি দিবলগীয়া হৈছে ধূলিৰ কাৰণে। ধৰিব পাৰিছে চাগে আপোনালোকে কিমান বেছি ধূলি হৈছে। আমাৰ বিলা এতিয়া খানা পিনা বনাই আজৰি হ'লোঁ। এতিয়া মানে আমি ভাবিছোঁ পুৰণা ঘৰৰ পৰা আহোঁগৈ, যিহেতু আমাৰ পুৰণা ঘৰ মানে খুৰাহঁতৰ ঘৰত অলপ দিনৰ পাছত মানে এখন বিয়া হ'বলৈ গৈ আছে, সেইবাবে তাত মানে আমাৰ নবৌয়ে দৰা বৰণৰ মানে গামোচা লগাই আছে, আৰু যিহেতু মানে তেনেকৈ যোৱা নহয় আৰু সেইকাৰণে ভাবিছোঁ আজি অকণমান সময় পাওঁতে গৈ আহোঁগৈ, তাকে দেখাই থাকিম, চাই থাকিব। এতিয়া আমি পুৰণা ঘৰলৈ যাওঁ, তাত কি কৰোঁ দেখাই থাকিম, বাই। মাধুলি অ' গুণগুণ এইফালে চাই দিয়া। এইফালে আমাৰ গুণগুণে কি কৰিছে, গুণগুণে খেলি আছে। কি খেলিছা গুণগুণ? হা এনেই আৰু এইফালে আমি এয়া চাহ খাবলৈ লৈছোঁ।
চাহ তাহ খাই তামোল চামোল খাই এইফালে আকৌ এয়া নবৌহঁতক লৈ আহি গ'লোঁ ঘৰলৈ ক'ৰবাত এৰি থৈ আমাৰ ঘৰ চব ঘৰ নোলাই দেখিছেনে ধূলি পতাপত আমলখি গতেই নাই এয়া আমাৰ মিনুৰ নতুন সদস্য দেই সৰিয়া দেখিছেনে লুকাই আছে এই ভাগ আমি ভাত পানী খাই আহি গ'লোঁ এতিয়া সেয়া বতৰটো বেয়া হৈ আহিছে মানে সেইকাৰণে কাপোৰ কানিকেইটা ভৰাই লৈছে আৰু এইফালে ইয়াত দেখিছেনে আজি বতৰটো কেনেকুৱা এইজনী আমাৰ মিনু হাই মিনু আৰু এয়া আমাৰ মিনু পোৱালি কচু আমাৰ এইটো এতিয়া আবেলি হ'ল মানে শুলোঁ শুই পেলাই উঠি আহিছোঁ এতিয়া চাহ খাওঁ আৰু আজি চাহ খাই মানে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আজি ভিডিঅ'টোত বিশেষ একো নাই বাৰু কিন্তু ভিডিঅ'টো মানে বহুত দিনৰ মূৰত আৰম্ভ কৰিছোঁ কিবা কিবি দিম বুলি ভাবিছোঁ আগলৈ সেইটোৱে মানে ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো চাই ইমান ভাল নাপাবও পাৰে কাৰণ ইয়াত দেখাবলগীয়া বা জানিবলগীয়া একো বেছি নাই কিন্তু মানে কি এনেকৈ মানে কিনো কৰোঁ দিনটো বা এনেকৈ কিবা কেতিয়াবা আৰু মন যায় কেতিয়াবা দেখাবৰ বাবে সেইবাবে যিহেতু এটা মানে ইণ্টাৰেষ্ট আছে সেইকাৰণে মানে আৰম্ভ কৰিছোঁ আৰু গতিকে চাই থাকক আমি চাহ খাম তাৰপৰা চাহ খাই আমাৰ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম মানে ডাৱৰীয়া বতৰ হ'লে চাহৰ লগত কিবা এটা খাবলৈ মন যায় আৰু এতিয়া মানে বিস্কুটৰ বাহিৰে বেলেগ একো নাই কিন্তু কিবা এটা নিমখীয়া টাইপ মানে খাবলৈ মন গৈছে সেইবাবে ভাবিলোঁ এই ওম চানা পেকেট এটা আছে সেইটোকে খোলোঁ আৰু সেইটোৱে চাহ খাই ভাল লাগিব যিহেতু একদম মানে বতৰটো বহুত ঠাণ্ডা পেলাইছে ডাৱৰীয়া মানে একচুৱেলি সেইকাৰণে আৰু চাই থাকিব আৰু আমাৰ ফালে ইয়াত দেখিছেনে আমাৰ ফালে ৰাইচ দেখিছেনে এয়াই থাকিব নোৱাৰে মানে এই য'তে ত'তে আমাৰ পাছে পাছে এতিয়া ই মোৰ লগত এয়া শুই উঠিছে এতিয়া খেলিবলৈ আহিছে দেখিছেনে চাওঁ এই দিয়াচোন এয়া দেখিছে খেলিবলৈ পালে মুঠতে ইয়াক একো নালাগে আৰু চাওঁ এইফালে চাই দিয়া এইপিনে আৰু এইফালে এয়া আমাৰ গৰম গৰম গাখীৰ চাহ আৰু চানা সৈতে আজি ভিডিঅ'ত সামৰি মাৰিছোঁ